নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল আৰু এই 600 বছৰ ৰাজত্ব কৰা সময়ত আহোমসকলৰ যি ৰাজধানী আছিলে সেয়া বিভিন্ন সময়ত বিভিন্ন ৰাজধানী তেওঁলোকে প্ৰতিস্থাপিত কৰিছিল। আহোমসকলে চাউলুং স্বৰ্গদেউ চুকাফাই প্ৰথম ৰাজধানী যেতিয়া চৰাইদেউত প্ৰতিস্থাপিত কৰিছিল, চৰাইদেউৰ পিছত চৰগুৱা, বাকুটা, গড়গাঁও, ৰংপুৰ, যোৰহাট আদি বিভিন্ন সময়ত বিভিন্ন ৰাজধানী তেওঁলোকে প্ৰতিস্থাপিত কৰিবৰ কাৰণে সক্ষম হৈছিল। আৰু আহোমৰ 600 বছৰীয়া যি ৰাজত্ব আছিলে সেই 600 বছৰীয়া ৰাজত্বৰ ভিতৰত আটাইতকৈ দীঘল সময় ৰাজধানী হিচাপে অতিবাহিত কৰিছিল গড়গাঁৱত। এই গড়গাঁও চহৰখন প্ৰায় শিৱসাগৰ মূল চহৰৰ পৰা প্ৰায় 16 কিলোমিটাৰ নিলগত অৱস্থিত হৈ আছে। আৰু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক গড়গাঁও চহৰখন আৰু গড়গাঁও চহৰত অৱস্থিত আহোমসকলৰ আটক ধুনীয়া যি মনুমেণ্ট আছে কাৰেংঘৰ, সেই কাৰেংঘৰটো দেখুৱাবৰ কাৰণে যত্ন কৰিম। 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে গড়গাঁৱত কাৰেংঘৰ কাঠ আৰু শিলেৰে নিৰ্মাণ কৰিছিল। তাৰপাছত স্বৰ্গদেউ প্ৰমোত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। 1752 চনত কাৰেংঘৰটো কিছু পৰিমাণে ক্ষতি হৈছিল। পিছত ৰাজেশ্বৰ সিংহই 1752 চনত পুনৰ নিৰ্মাণ কৰিছিল। আচলতে অসমীয়াত কাৰেং শব্দটোৱে যিকোনো ৰাজপ্ৰসাদক বুজায়। গড়গাঁৱত থকা এই ৰাজ কাৰেংটোৰ নাম কাৰেংঘৰ। কাৰেংঘৰটোত প্ৰৱেশ কৰিবৰ বাবে 4খন দুৱাৰ আছে। দুৱাৰ কেইখনক সিংহদুৱাৰ বুলি কোৱা হয়। ঘৰটোৰ তলত 2 মহলা আৰু ওপৰত 5 মহলা আছে। কাৰেংঘৰটো দীঘলে 120 হাত আৰু বহলে 30 হাত। মিৰ্জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল, মিৰ্জুমলাৰ লগত অহা এজন বৰকটকীয়ে লিখিছিল যে গড়গাঁৱৰ ৰাজ কাৰেংঘৰ নিচিনা কটকটীয়া, ধুনীয়া আৰু নানান কাৰ্যৰে সুশোভিত ঘৰ গোটেই পৃথিৱীত বিৰল। প্ৰায় 12,000 অসমীয়া বাঢ়ৈয়ে সেইখিনি সময়ত এই কাৰেংঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে এবছৰ সময় লৈছিলে। আৰম্ভণিতে ইয়াত কাঠ বাঁহৰ প্ৰকাণ্ড চাংঘৰহে আছিল। ইয়াক হলং বুলিও কোৱা হৈছিল। মিৰ্জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল, মিৰ্জুমলাৰ লগত অহা চিহাবুদ্দিন তালিচ নামৰ যিজন মিৰ্জুমলাৰ লগত আহিছিল, তেখেতে লিখিছিল ৰজাৰ চলং অৰ্থাৎ হলং। ঘৰটো দীঘে 120 হাত, পথালিয়ে 30 হাত। এই ঘৰত 66টা স্তম্ভ আছে। ঘৰটোৰ ছালবোৰ আচৰিত কৌশল খটুৱাই কাঠৰ কাৰুকাৰ্যৰে সুশোভিত কৰা হৈছিল। আৰু এই সমস্ত ঘৰটোক আপোনালোকে যেতিয়া চাব, ৰজাই ইমান সেইখিনি সময়ত ৰাজেশ্বৰ সিংহই হওক, শুক্লেংমুং হওক, প্ৰমোত্ত সিংহই, এই ৰজাসকলে ইমান পৰিকল্পনাৰ জৰিয়তে কৰিছিল যাতে বাহিৰা যি শত্ৰু হওক, সেই শত্ৰুৱে যাতে কেতিয়াও ঢুকি নাপায়, তাৰ ওপৰত বিভিন্ন নজৰ ৰাখিছিল। নজৰ ৰাখি ৰজাই খুব পৰিকল্পনাৰ জৰিয়তে এই কাৰেংঘৰটো নিৰ্মাণ কৰিছিলে। আহোমৰ সেই 600 বছৰীয়া ৰাজত্বৰ সময়ত যিমানবোৰ কীৰ্তিস্তম্ভ তেওঁলোকে বনাইছিল, মনুমেণ্ট বনাইছিল, তাৰ ভিতৰত আটক ধুনীয়া, আটাইতকৈ উল্লেখনীয় এই কাৰেংঘৰটো। আপোনালোকে চালে গম পাব আৰু আপোনালোকে চাই থাকিব, আমাৰ এই সমগ্ৰ পৰিৱেশটো চাওক আৰু আমাৰ ভিডিঅ'টো চাই থাকিব। নেক্সট ভিডিঅ'ত অন্য এখন ঠাই আপোনালোকক দেখুৱাবৰ কাৰণে আমি যত্ন কৰিম। চাই থাকিব আমাৰ ভিডিঅ'বোৰ।